চাওক BTCত আমি নিৰ্বাচন আছে, লোকসভা নিৰ্বাচন, তাত আমি গৈ আছোঁ, কোনো তাত কোনো সন্দেহ নাই। এটা বিধানসভাত এজন বিধায়কক দায়িত্ব দিছে আৰু দুটা বিধানসভাত এজন কেবিনেট মন্ত্ৰীক দায়িত্ব দিছে। কিন্তু কমলপুৰৰ যি যি দৈনন্দিন যিখিনি কাম আছে, মইতো সদায় আহি থাকোঁ, আৰু এতিয়া যিহেতু লাহে লাহে লোকসভা নিৰ্বাচন আহি আছে, এতিয়া আমাৰ অকণমান ৰাইজৰ লগত সংযোজনৰ ব্যৱস্থাটো বেছি থাকিব। আৰু সমুদায় মই সামগ্ৰিক আজি আপোনালোকক এটা কথা স্পষ্টতাৰে কৈছোঁ, অনাগত দিনত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ জয় নিশ্চিন্ত। কাৰণ কিয়, আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ দুখত আছোঁ, সুখত আছোঁ, আৰু ৰাইজৰ অভাৱ অভিযোগখিনি আমি বুজিব চেষ্টা কৰিছোঁ। আৰু যেতিয়াই ৰাইজৰ লগত এটা দল থাকিব আৰু ৰাইজে পোনপটীয়াকৈ সেই দলৰ প্ৰতিনিধিক পাব, নিশ্চয় বিপদত যি মানুহ প্ৰথমে পায় সেইখিনি মানুহৰ প্ৰতি এটা সহানুভূতি থাকে। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ এটা সুবিধা আছে যে মানুহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক কাষ চপা নহয়। নিৰ্বাচন নাথাকিলেও আপুনি দেখিছে আজি নিৰ্বাচন নাই, কিন্তু এটা সুন্দৰ পৰিৱেশ, এটা এনেকুৱা লাগিছে যে নিৰ্বাচন অহাৰ পৰিৱেশৰ দৰে মানুহৰ প্ৰতি এটা ইচ্ছা, মানুহৰ লগত থকাৰ ইচ্ছা ভাৰতীয় জনতা পাৰ্টী আছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দেখিছেই যে যেতিয়াই য'ত গৈছে ৰাইজৰ অভাৱ অভিযোগৰ খবৰ ৰাখিছে। আৰু নিশ্চয় এই আশীৰ্বাদ লৈ আমি অনাগত দিনত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ জয় নিশ্চিন্ত। আপোনালোকে 100% এইটো ভাবি থাকক। কি ক'ব, ইণ্ডিয়া যিটো সংঘ নাম দি হ'লে তেওঁলোকে মানে হোটেলত মিটিং কৰে বা তেওঁলোকে বৈঠক কৰে, কিন্তু তেওঁলোকে গাঁৱত আহিব লাগিছিল, গাঁৱৰ লগত সংযোজন কৰিব লাগিছিল, কিন্তু তেখেতসকলে হোটেলত বহি, তেখেতসকলে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, হোটেলত বহি কেবিনেট কৰাৰ সপোন দেখে। এইটো সম্ভৱ জানো? সম্ভৱ কেতিয়া হ'ব নোৱাৰে। যেতিয়ালৈকে আপুনি ৰাইজৰ মাজলৈ নাযাব তেতিয়ালৈকে আপুনি 13টা মিত্ৰদল কিয় 1300 মিত্ৰ জোঁট হ'লেও আপোনালোকে ৰাইজৰ মাজলৈ নগ'লে তাৰ সফলতা লাভ কৰিব নোৱাৰে। সেইকাৰণে আজি কংগ্ৰেছৰ ডাঙৰ বিপৰ্যয়। সাংসদ বদৰুদ্দিন যি আজমল আছে, তেওঁ ধুবুৰীৰ পৰা ইতিমধ্যে BJP জয় কৰাই নিয়াৰ এটা মানে ঢৌ উঠিছে বা চৰ্চা হৈছে, সঁচা নেকি? এনেকুৱা কথা নহয়, আমাৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে 11.5 আমাৰ চিট আছে বুলি, আৰু 10.10 পালে আমাৰ 12 হৈ যায়। সেইটো আৰু মুখ্যমন্ত্ৰী নিশ্চয় এটা বহুত চিন্তা কৰিয়ে কৈছে কংগ্ৰেছ মুক্ত অসম হ'ব। আৰু এটা মানে বিটিআৰৰ প্ৰশ্ন আছে, হিমন্ত বিশ্ব শৰ্মাই মানে BPFৰ সহায় বিচাৰিছে, সহায় সঁচাকৈ লাগিব নেকি? চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিকভাৱে যথেষ্ট তেখেতৰ দূৰদৰ্শিতা আছে। BPF আমাৰ লগত ৰাজনৈতিক এলায়েন্স নাই, কিন্তু অসম বিধানসভাত তেওঁলোক এলায়েন্স হৈ আছে। আৰু দেশৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে আহ্বান কৰিছে, নিশ্চয় কিবা এটা যুক্তি আছে। ইতিমধ্যে হাগ্ৰামাই দিল্লীলৈকেও গৈছে, এই ক্ষেত্ৰত যোৱা বুলি চৰ্চা উঠিছে, কি ক'ব? ঠিক আছে, হাগ্ৰামাই যদি দিল্লী গৈছে সেইখন ৰিকমেণ্ডেশ্যনটো আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহিব, মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব এই বিষয়ে। মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি? মই এই বিষয়ে ক'ব নোৱাৰিম, কাৰণ কিয় এই মিত্ৰতাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতিয়ে কৰি জানিব। এটা কথা আমি জানো, ৰাইজক আহ্বান জনাইছোঁ, কংগ্ৰেছ বাদ দি আমাৰ যিবিলাক দল আছে আমিতো সকলোকে বিচাৰিছোঁ। কংগ্ৰেছ AIUDF আমাৰ লগত আমি নাৰাখোঁ, বাকী আমাৰ যি জনজাতীয় যি দল আছে, যিবিলাক জনগোষ্ঠী আছে, আমি তেওঁলোকৰ লগত আছোঁ। দেখিবলৈ চাওঁচোন কি হয়।